ব্যৱহাৰ আৰু তই আজি কৰুণী কলিখিত কৰ ধন মনুষ্য তই কাক ধৰ্মময় আমোদা নানাদয় জ্যেষ্ঠ কেনেদৰে কৰিব লাগে নহয় এই পাছত কেনেদৰে তোমাৰ ধৰ্মকে সীমাতে সাৱধান মোৰ পিতা মাতাক তই কোন সাহসেৰে কৰ অধম সম্বোধন পিতা মাতাৰ অপমান নহহো মই মহাকালেও আজি তোক নোৱাৰে বচাব সামান্য ইমান অহংকাৰ বাহু যুদ্ধৰ বাবে দিলো বাহন তেন্তে আৰু পিতামো মহাবলী তুমি যথেষ্ট নাম হয় কি যে সুন্দৰ কি যে বলৱান নাচিব মেচিৰি দোকান মই বৈদ্য মুখিৰে কৰিব আমাৰ বাচা তোমাক মই আগুৱালি ক্ষমা কৰিব দে এতিয়াও মই নিচিনিলো আপোনাৰ মই দ্বিতীয় কাণ্ড তোমাৰ গীতা গতিত্ব মোৰে পুত্ৰ আপুনি মহাবলী বিপুধৰ নিচিনি পিতামহক মই কৰিলো তিৰস্কাৰ কৰিলো আঘাত মোৰ শত কোটি অপৰাধ আপুনি কওক মালিকনা উঠা বছা কৰা নাই তুমি কোনো অপৰাধ কিন্তু এই বনৰ মাজত তুমি পিতামহ মাতৃয়ে দিলে মোক মায়া বিদ্যা যদুপতিয়ে দিলে মোক অস্ত্ৰ শিক্ষা যদুপতিৰ আদেশতে মই বনৰ মাজত সৰহ কৰিছো আৰাধনা পাছে পিতামহ যাদেছে মনত মোৰ কৌতুক কিয় দেখো আপোনাক এনে দুখত তাকো বনৰ মাজত কি হ'ল বাচা তোমাৰ অপৰাধ আছে বহু কথা বাৰু ব'লা কিছু দূৰত আছে পাঞ্চালী তোমাৰ পিতামহত
দেওয়াল করাবো করাইটা নিজের ভক্ত নদী সকলকে ওই পাম দেখা বলো পিতা বলো